মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা মন্তব্য সংবাদ মাধ্যমত দেখিবলৈ পালো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে যে ল'ৰা ছোৱালী জন্ম দিয়াৰ ক্ষেত্ৰত আল্লাহ ভগৱানৰ কোনো কাম নাই, স্বামী স্ত্ৰীয়ে কথা পাতিলে ল'ৰা ছোৱালী জন্ম হয়। সমান্তৰালকৈ তেওঁ এইটো মন্তব্য কৰিছে যে মোৰ মায়ে 60 বছৰৰ পিছতহে কবিতা গীত লিখিবলৈ আৰম্ভ কৰিছে, যিহেতু সন্তান বেছি থকাৰ বাবে সময় দিব পৰা নাছিলে বুলি মন্তব্য কৰিছিলে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যিহেতু অসমৰ মুখ্যমন্ত্ৰী হয়, সাংবিধানিক পদত আছে, আমাৰ মতৰ মিল নাথাকিব পাৰে, কিন্তু আপুনি অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ সমগ্ৰ অসমখন আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি এগৰাকী মুখ্যমন্ত্ৰী, কিন্তু আপোনাৰ কথা বতৰাবিলাক দেখি এতিয়া এনেকুৱা অনুভৱ হৈছে যে আপুনি মুখ্যমন্ত্ৰী নহয়, আপুনি যেন গেলামালৰ দোকানী, ন্যায়াধীশ, আশাকৰ্মী আৰু এতিয়া গাইনকলজিষ্টৰ নিচিনা আপুনি বিভিন্ন ধৰণৰ মন্তব্য কৰিবলৈ লৈছে। যিহেতু আপুনি গেলামালৰ দোকানী, ন্যায়াধীশ, আশাকৰ্মী আৰু গাইনকলজিষ্ট বুলি কোৱাৰ কাৰণ এইটোৱে, আপুনি মাতৃ আৰু সন্তানৰ সম্পৰ্ক মিঠাতেলৰ লগত প্ৰথম কথা তুলনা কৰিছিলে। তাৰ পিছত আপুনি আমাৰ অসমৰ সম্পদ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত আপুনি ন্যায় দিম বুলি কৈছিলে, সেইকাৰণে আপোনাক ন্যায়াধীশ বুলি এতিয়া ভাবিবলৈ বাধ্য হৈছোঁ। সমান্তৰালকৈ আপুনি মহিলাই কেইটা সন্তান জন্ম দিব সেই সম্পৰ্কটো আপুনি যিদৰে মন্তব্য কৰিছিল, সেইকাৰণে আপোনাক আশাকৰ্মী যেন অনুভৱ হৈছিলে। আৰু এতিয়া কেনেদৰে ল'ৰা ছোৱালী জন্ম হয় সেই সন্দৰ্ভতো যেতিয়া আপুনি মন্তব্য কৰিবলৈ ল'লে, এতিয়া এনেকুৱা ধৰণৰ অনুভৱ হৈছে সকলোৰে যে আপুনি মুখ্যমন্ত্ৰী নহয়, আপুনি গাইনকলজিষ্টহে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আচলতে পৰিয়াল পৰিকল্পনা বিভাগত কাম কৰিব লাগিছিলে। যদি গিৰিয়েক ঘৈণীয়েকে কথা পাতিলে সন্তান জন্ম হয়, তেনেহ'লে হস্পিটেলসমূহত IVF পদ্ধতিবিলাক বন্ধ কৰি দিয়া উচিত। আৰু লগতে আজিৰে পৰা যাতে কোনেও কাৰোৰ লগত বেছি সময় বহি কথা পাতি নাথাকে, কাৰণ পিছত সন্তান জন্ম হ'লে কাকো দুখ দি লাভ নাই। আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক ক'ব খুজিছোঁ, এইবিলাক কথা ৰাজহুৱা সভাত কোৱাতকৈ শিক্ষা ব্যৱস্থাত এনেধৰণৰ যিবিলাক আপুনি বক্তব্য দি আছে, এনেধৰণৰ কিছুমান কথা এইবিলাক শিক্ষা ব্যৱস্থাত অন্তৰ্গত কৰিব লাগে, পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। আপোনাৰ মতে যদি মহিলা আৰু পুৰুষসকলে মানে কথা পাতিলেই সন্তান জন্ম হয়, তেনেহ'লে এনেকুৱা অনুভৱ হৈছে যে আপুনি এতিয়া চাগে স্ত্ৰী ৰোগ বিশেষজ্ঞ হোৱাই ভাল আছিলে নেকি। আৰু লগতে আপুনি যিহেতু সভাই সমিতিয়ে আই মাতৃ মহিলাসকলক সন্মান কৰে, আই মাতৃ বুলি কয়, মোৰ মা কয়, মোৰ ভনী কয়, সকলোৱে শুনি আমি ভাল পাওঁ, কিন্তু আপুনি কেৱল মানে নিৰ্বাচনী ভাষণতে আই মাতৃসকলক সন্মান কৰে নেকি? আপোনাৰ এই বক্তব্যটো আপুনি যি ধৰণে ক'লে যে কথা পাতিলেই মানে সন্তান জন্ম হয়, আপুনি যেন এক প্ৰকাৰৰ সমগ্ৰ মহিলা জাতিকে তেজপিয়াৰ লগত তুলনা কৰিছে। আপুনি গোটেই সমগ্ৰ মহিলা জাতিটোকে তেজপিয়া সাপৰ লগত তুলনা কৰাৰ নিচিনা অনুভৱ হৈছে। কাৰণ তেজপিয়ে যেনেকৈ 10 ফিট দূৰৰ পৰা ৰক্ত শুহি ল'ব পাৰে, ঠিক তেনেদৰে আপোনাৰ বক্তব্যৰ পৰা অনুভৱ হৈছে যেন আপুনি মহিলাসকলক তেজপিয়া সাপৰ লগত তুলনা কৰিছে। অৱশ্যে মাকৰ গাখীৰ খাই জন্ম হোৱা মুখ্যমন্ত্ৰী হয় আপুনি। সাধাৰণতে এটা সন্তান জন্ম হয়হে মাতৃৰ দুগ্ধ প্ৰাণ কৰে, কিন্তু আপুনি মাৰ গাখীৰ খাইহে জন্ম হৈছে। সেইকাৰণে আপোনাৰ মুখৰ পৰা এনেকুৱা ধৰণৰ অদ্ভুত কথা শুনিবলৈ পোৱাটো স্বাভাৱিক, সেইটো কোনো ডাঙৰ কথা নহয়। তথাপিও আপুনি সাংবিধানিক পদত আছে, অসমৰ মুখ্যমন্ত্ৰী হয়, কিন্তু এনেধৰণৰ কথাই আপোনাক শোভা নাপায়। আৰু যদি স্বামী স্ত্ৰীয়ে কথা পাতিলেই যদি সন্তান জন্ম হয়, তেনেহ'লে আপুনি পুনৰবাৰ কৈছোঁ মানে স্ত্ৰী ৰোগ বিশেষজ্ঞহে হ'ব লাগিছিলে, নহবা গাইনকলজিষ্ট হ'ব লাগিছিলে। আপুনি যি ধৰণে মন্তব্যবিলাক কৰি আহিছে, আমাৰ অনুভৱ এতিয়া এনেকুৱাই হৈছে। কিন্তু আচৰিত কথা, আপুনি পৰিয়াল পৰিকল্পনা বিভাগতো আপুনি চাকৰি নকৰিলে, আপুনি গাইনকলজিষ্টো নহ'লে, আপুনি আচৰিত, আপুনি হ'ল মুখ্যমন্ত্ৰী। কিন্তু হ'ব লাগিছিলে এইকেইটাৰ ভিতৰত কোনোবা এটা আপুনি আপুনি কৰ্মত আপুনি নিয়োজিত হ'ব লাগিছিলে। আমি আগতে শুনিছিলোঁ যে বাহিৰৰ পৰা যেতিয়া নেতাসকল আহে,
তেতিয়া ভাষণ দিবলৈ হ'লে তেওঁলোকক আগতে প্ৰশিক্ষণ দিয়া হয় যে কেনেধৰণে ভাষণ দিব লাগিব ৰাইজৰ আগত কিন্তু এতিয়া বুজি পাইছো যে কিহৰ কাৰণে প্ৰশিক্ষণ দৰকাৰ হয় এতিয়া এনেকুৱা লাগিছে আপোনাৰ বৰ্তমান সময়ত যিবিলাক ভাষণ শুনি আছো আপোনাৰ যিবিলাক বক্তব্য শুনি আছো এনেকুৱা লাগিছে আপোনাকো যেন প্ৰশিক্ষণৰ প্ৰয়োজন হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যদি এনে ধৰণৰ মানে ৰাজহুৱা সভাত মন্তব্যবিলাক কৰি থাকে তেনেহলে অনাগত 2026 চনত পুৰুষসকলে মহিলাসকলক ভোট দিয়াটো দূৰৰে কথা ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ নিদিব যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া কথা পাতিলে লৰা ছোৱালী জন্ম হয় তেনেহলে এঘৰতে দেখোন এখন জিলা গঠন হল হয় যদি আপুনি কোৱাৰ ধৰণে কথা পাতিলে যদি সন্তান জন্ম হয় তেনেহলে দেখোন একো মানে এখন ঘৰত একোখন জিলা গঠন হল হয় আসলতে আপুনি মুখ্যমন্ত্ৰী নহয় গেলামালৰ দোকানীও নহয় ন্যায়াধীশো নহয় আশাকৰ্মীও নহয় আপুনি পৰিয়াল পৰিকল্পনা বিভাগত নহবা স্ত্ৰী ৰোগ বিশেষজ্ঞ নহবা গাইনকলজিষ্ট হ'ব লাগিছিল কিন্তু দুৰ্ভাগ্য আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ল সমান্তৰালকৈ আপুনি আৰু এটা মন্তব্য কৰিছিল যে জুবিন গাৰ্গক হিন্দু মানুহে জিয়াই ৰাখিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ৰাজ্যৰ মুখ্যমন্ত্ৰী হয় আৰু আপুনি এই মুখ্যমন্ত্ৰী আসনখনক সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰাটো দুৰ্ভাগ্যজনক কথা আমাৰ অসমৰ সম্পদ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত যেতিয়া কায়িকভাৱে নাইকিয়া হোৱা খবৰটো আমি সকলোৱে পাইছিলো তেতিয়া জাতি ধৰ্ম বৰ্ণ নিবিশেষে সকলোৰে মনত চকুপানী ওলাইছিলে সকলোৱে দুখত আছিল এজন পদপথৰ ব্যৱসায়ীৰ পৰা এজন বৃদ্ধৰ পৰা এজন শিশুলৈকে সকলোৰে চকুত কেৱল চকুপানী আছিল কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াই ধৰ্ম বৰ্ণ সকলো ঊৰ্ধত মানুহক মানুহ হিচাপে মৰম কৰিছিল আৰু চিনি পাইছিল এতিয়া কথা হ'ল আপুনি যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি নিজে ফেসবুক লাইভত কৈছিল যে জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হৈছিল যেহেতু হত্যা কৰা হৈছিল জুবিন গাৰ্গ ডাঙৰীয়াক তেনেহলে এই হত্যাৰ লগত কোনো অন্য ধৰ্মৰ মানুহৰ নাম এতিয়ালৈকে কিয় ওলোৱা নাই আপুনি এগৰাকী মুখ্যমন্ত্ৰী হৈ এনে ধৰণে সাম্প্ৰদায়িকতা বীজ ৰোপণ নকৰিব যেহেতু আপোনাৰ বক্তব্যবিলাক আপোনাৰ ভাষণবিলাক যুৱচামেও শুনে আপোনাৰ ওপৰত গধুৰ দায়িত্ব আছে যেহেতু আপুনি যুৱচামকো প্ৰতিনিধিত্ব কৰে সেয়েহে আপুনি এনে ধৰণৰ মন্তব্য নিদিব আৰু এটা কথা মনত ৰাখিব আপোনাৰ দিনতে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ দিনতে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হৈছিল অসমবাসীয়ে আপোনাৰ পৰা কোনে কেনেকৈ ল'ৰা ছোৱালী জন্ম দিব কোনে কেইটা ল'ৰা ছোৱালী জন্ম দিব মাতৃ আৰু সন্তানৰ সম্পৰ্ক কেনে ধৰণৰ এইবিলাক কথা জানিব বিচৰা নাই অসমবাসীয়ে জানিব বিচাৰিছে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত হৈছিল কি জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়া ন্যায় পাব জুবিন গাৰ্গ ডাঙৰীয়া হত্যাৰ লগত জড়িত লোকসকলে কঠোৰতকৈ কঠোৰ কেতিয়া শাস্তি পাব লগতে বৰ্তমান অসমত 6 জনগোষ্ঠী জনজাতিকৰণক লৈ আন্দোলন হৈ আছে আপুনি যেহেতু নিজেই কৈছিলে যে বিজেপি নেতা কৰ্মী সকলেও আন্দোলনত মানে সহযোগ কৰিছে যেহেতু বিজেপি নেতা কৰ্মী সকলেও যদি সহযোগ কৰিছে তেনেহলে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অনতি পলমে 6 জনগোষ্ঠীক জনজাতিকৰণ যাতে দি দিয়ে হে মোৰ ফালৰ পৰা ক'বলগীয়া আছিল